বন্ধুসকল আজি গ্ৰেণ্ড আইটেন এখন আহিছে 2016 চনৰ ফাৰ্ষ্ট অনাৰ তো 16 ধৰিব পাৰে কেইদিনমান কম আৰু 16লৈ তো গাড়ীখন দেখুৱাই লৈছোঁ তো কণ্ডিশ্যন চাই লওক একদম ফুল বডি পূৰা অৰিজিনেল পেইণ্টত আছে আৰু এইফালে বেক কেমেৰাটো লাগি আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক বেক এচি ভেণ্ট আছে কণ্ডিশ্যন মজা হৈ আছে মানে গাড়ী মেগনা মডেলটো হয় স্পৰ্টছ নহয় মেগনা হয় 4খন পাৱাৰ উইণ্ডো এচি পাৱাৰ ষ্টেৰিং মিউজিক চিষ্টেম চব আছে আৰু চিট কভাৰবোৰ মন কৰকচোন কি ধুনীয়া হৈ আছে গাড়ীখন ফাৰ্ষ্ট অনাৰ হয় ইণ্টেৰিয়ৰটো মানে সাংঘাতিক ধুনীয়া হৈ আছে ভিতৰটো আৰু এনেকুৱা নহয় যে বাহিৰটো বেয়া হৈছে বাহিৰটো ধুনীয়া হৈ আছে এইটো চাওক টায়াৰ গোটেইখিনি নতুন আৰু তেজপুৰ নাম্বাৰ হয় চিল ইঞ্জিন টায়াৰ গোটেইখিনি নতুন আছে মন কৰকচোন গোটেইখিনি টায়াৰ ধুনীয়া হৈ আছে ৰ'দটো ইফালৰ পৰা পৰি আছে কাৰণে অকণ ভিডিঅ'টো বনাবলৈ অসুবিধা হৈছে তথাপি ভাবিলোঁ অকণমান এনেকৈ দেখাই দিওঁ চেৰি কালাৰ হয় কালাৰটো এই সব মজা হৈ আছে কণ্ডিশ্যন আৰু মই এইটোও দেখুৱাই দিছোঁ ডেকিটো ধুনীয়া হৈ আছে ডেকি চেকি স্পেয়াৰ ধুনীয়া হৈ আছে মানে ভিতৰটো মানে আপোনাক ক'বই নালাগে আৰু পূৰা মজা হৈ আছে ভিতৰ আৰু এইফালে এইটো আপোনালোকে চাই লওক একদম পূৰা ধুনীয়া হৈ আছে দেখিছেনে ইণ্টেৰিয়ৰ মেটিং চেটিং ধুনীয়া কৰা আছে গিয়াৰ চিয়াৰ পূৰা স্মুথ হয় পূৰা ধুনীয়া হৈ আছে আৰু এইখনৰ একেবাৰে প্ৰাইচটো ৰাখিছোঁ ফিক্স প্ৰাইচে হ'ব 2,75,000 টকা ৰাখিছোঁ যদি আপোনালোকে লৈ ল'ব পাৰিব কাৰণ গাড়ী এতিয়া মানে পাবলৈকে নাইকিয়া হৈ গৈছে এনেকুৱা হৈ গৈছে ভাল কণ্ডিশ্যনৰ গাড়ী ফাৰ্ষ্ট অনাৰৰ গাড়ী আৰু এইফালে এইটো LCD আছে ওপৰত LCD লগোৱা আছে আৰু টায়াৰ কণ্ডিশ্যন একদম গুলি মানে গাড়ীখন যিহেতু ফাৰ্ষ্ট অনাৰ একদম মজা হৈ আছে গাড়ী তো আপোনালোকে লয় যদি মোক জনাব কণ্টেক্ট কৰিব গাড়ীখন আপোনালোকক দেখুৱাই দিলোঁ 360 ভিউটো সেইটো চাই লওক ক'তো স্কেচ মানে সৰু সুৰা স্কেচ আছে তেনেকুৱা ডাঙৰ নহয় টায়াৰ গোটেইখিনি নতুন একদম সৰু সুৰা মানে চুলি নিচিনা এনেকুৱা স্কেচ আছে বাকী তেনেকৈ বোলে ক'ৰবাত ঘঁহানিত খালি এইকণে অকণমান স্কেচ আছে আৰু এইকণ অকণমান বেছি নহয় গাড়ীখন অল অভাৰ গাড়ী মানে মজা আপোনালোকক পচন্দ হ'বই গাড়ী দেখিলে তো ভাবিলোঁ ভিডিঅ'টো অকণমান দেখুৱাই দিওঁ আপোনালোকক আৰু ইঞ্জিনটো আপোনালোকে চাবই নালাগে ইঞ্জিন পূৰা চিল আছে তথাপিও মই খুলি দেখুৱাই দিছোঁ বাৰু পূৰা চিল হৈ আছে ইঞ্জিনটো চাওক আপোনালোকে বেটেৰী নতুন দেখিছেনে পূৰা মজা হৈ আছে নতুন বেটেৰীখন কাৰ্ড ইয়াত আছেই ওপৰতে কাৰ্ডখন আছে আৰু চিল ইঞ্জিনটো পূৰা চিল চাওক পূৰা চিল হৈছে এইটো ভালকৈ মন কৰক দেখিছেনে পূৰা চিল আছে এফ্ৰন চেফ্ৰন চিল কোনো বনেট চনেট মাৰ্ক হৈ পেলাই কিবা কিবি নহয় আৰু 16 ধৰিব পাৰে মাত্ৰ কেইদিনমান কমিলে 16 চনলৈ 2015 একদম লাষ্টৰ গাড়ী হয় আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন চব মই ধুনীয়াকৈ কৰি দিম ইঞ্চুৰেঞ্চটো আছেই ফাৰ্ষ্ট পাৰ্টি বাৰু তথাপিও মই আকৌ ফেইল হ'লে মই কৰি দিম বাৰু বাকী চাবি তাবি একদম ৰিম'ট কি আছে আৰু গাড়ীখন চলিছে আপোনাৰ 71,000 71,000 ধুনীয়া হৈ আছে দেখিছেনে এই চাবি আছে এইটো ৰিম'ট কি চাবি দুটা আছে বাৰু আৰু এটা পাই যাব আপোনালোকে ৰিম'ট কি আছে আৰু গোটেইখিনি বস্তু ধুনীয়া আছে মানে ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ বহুত ধুনীয়া হৈছে গাড়ীখনৰ ক'তো মানে লেতেৰা পেতেৰা ভগা চিগা কিবা কিবি নাই তো যদি আপোনালোকে লওঁ বুলি ভাবে তো মোক কণ্টেক্ট কৰিব আৰু প্ৰাইচটো ক'লে 2,75,000 ইনক্লুডিং ট্ৰান্সফাৰ সহ কিবা এটা 2,000 কিবা এটা চাই দিম তো ভাবিলোঁ ভিডিঅ'টো দেখুৱাই দিওঁ আজিলৈ বাই বাই